Everyone, welcome back to my YouTube channel. ৰাতিপুৱাৰ পৰা এনেকৈ লিপষ্টিক লগাই মেকআপ কৰি মানে মই ভাবিছোঁ আৰু ৰীল বনাম বুলি। বহুত দিন ৰীলো বনোৱা নাই আৰু ডান্সৰ ভিডিঅ' তেনেকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু মানে সাজি কাচি ওলোৱাৰ পিছতহে মনত পৰিছে ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই, যাৰ বাবে নেটৱৰ্কো নাই, ইমান নেটৱৰ্ক ইছ্যু হৈ আছে। গতিকে সেইবিলাক তেনেকৈ থৈ মানে মই ভাবিছোঁ ভ্লগ এটা শ্বুট কৰোঁ বুলি। আৰু ঘৰৰ ভিতৰত শ্বুট কৰিলোঁ, কিন্তু ইমান এন্ধাৰ হৈ আছে, মানে কাৰেণ্ট নাই। সেইকাৰণে ভাবিছোঁ ৰাস্তাটো শ্বুট কৰিব নোৱাৰি, বেকগ্ৰাউণ্ড কিবা কিবি এইবিলাক চাউণ্ড টাউন আহি থাকে। সেইকাৰণে এনেকৈ মানে ভিতৰত গাড়ীৰ ভিতৰত বহি কিনে মানে ষ্টাৰ্ট কৰিলোঁ আৰু ভ্লগটো। একচুৱেলি মানে কি হয়, ভ্লগ বনাব মন মানে মোৰ আগৰ পৰাই আছিলে, কিন্তু মানে মোৰ লাজ লাগে। লাজ মানে এই কেমেৰাৰ আগত এতিয়াও মানে যদিও কৈ আছোঁ, ইফালে মুখেৰে কিবা কিবি ওলাই আছে, কিন্তু মানে হাৰ্টবিট পূৰা স্পীড হৈ আছে মানে। আৰু সেইকাৰণে আৰু আগতে বহুত দিন আগৰ পৰাই ভাবিছিলোঁ ভ্লগ বনাম। ভ্লগ আজিকালি চবেই বনায়, সকলোকে দেখি দেখি মানে এনেকুৱা হয় যে ময়ো ভ্লগ বনাব ষ্টাৰ্ট কৰোঁ নেকি, কিন্তু মানে ভয়ো লাগে আৰু কেনেকৈ কি ক'ব লাগে সেইটোও নাজানো। আৰু ভয় লাগে বিশেষকৈ মানুহে মানে ট্ৰল দিব, সমালোচনা কৰিব, এইবিলাক মানে সেইকাৰণে আৰু মই বনোৱা নাছিলোঁ। আৰু ৰিজন এইখিনি অকল নহয়, ৰিজন বহুতো আছে। মানে এনেকৈ ধৰক কেমেৰা কোৱালিটি বেয়া, এণ্ড্ৰইড ফোন যিহেতু, আৰু আইফোন নাই, কাৰণ অকাত নাই মোৰ। তেনেকুৱা নহয় আচলতে, আইফোন তেনেকৈ মানে কি, মোৰ আগতে যোনটো ফোন আছিল সেইটোও মানে নিজেই মানে যিখিনি ধৰক পইচা আছিল সেইখিনিৰে কিনা, বা এইটো ফোন মই নিজৰ পইচাৰে লোৱা। গতিকে আইফোনটো যেতিয়ালৈকে নিজৰ পইচা হয় বা বহুত কষ্টলি হয়, যিহেতু যেতিয়ালৈকে নিজে মানে ইনকাম কৰি নিজে মানে কিনিব মানে পাৰোঁ আৰু তেতিয়ালৈকে আইফোন কিনিম বাৰু। বাকী ঘৰৰ মানুহে দিয়াটো সেইটো বাৰু বেলেগ কথা, ঘৰৰ মানুহে দিয়ে যদি সেইটো বেলেগ কথা। বাকী তেনেকুৱা একো প্লেন নাই যে আইফোন ল'ম কিবা ল'ম, মানে তেনেকৈ ৰখি থাকিব নোৱাৰি, সকলোৱে ভ্লগ বনায়। সেইকাৰণে মই ভাবিলোঁ ময়ো ষ্টাৰ্ট কৰি দিওঁ আৰু। বাকী এতিয়া কি বকি আছোঁ নিজেই নাজানো। ভ্লগটো লাষ্ট মানে যেতিয়া আপলোড কৰিম বা যেতিয়া ভ্লগটো এই ভিডিঅ'টো মানে এণ্ড কৰিম, যেতিয়া চাম তেতিয়াই মানে গম পাম আৰু কি বকি আছোঁ তেতিয়াৰ পৰা। কি হয়, ভ্লগ বনাম বুলি ভাবোঁ, কিন্তু আজিকালি মানে ট্ৰল দিয়ে, মানে যিকোনো কথাতে মানে ছ'চিয়েল মিডিয়াত যিকোনো এটা ধৰক আজি এটা ফটো আপলোড দিলোঁ, সেই ফটোটোতো ট্ৰল দিব পাৰে, মানে তেনেকুৱা হৈ গৈছে আজিকালি। মানে এনেকুৱা নহয় যে এইটো তোমাৰ ভুল হৈছে, এইটো এনেকৈ নকৰিবা, তেনেকুৱা এইটো এনেকৈ শুদ্ধ হয়, এনেকৈ কৰিবা, সেনেকৈ কোনেও নকয় আজিকালি, কোনেনো শিকাই দিব। কিন্তু ট্ৰল দিব, যি টি কথা ক'ব, যি টি কমেণ্ট কৰিব, সেইটোৱে শ্বেয়াৰ কৰিব, মিম বনাব সেইটোতে। সেইবিলাক একচুৱেলি মানে সেইবিলাক ভয়ৰ কাৰণে মই আচলতে এইবিলাক মানে এনেকৈ বনাব খোজা নাছিলোঁ, যদিও মানে বহুতেই মন আছিল। কিন্তু পিছত ভাবিলোঁ মানুহে যি কয় কওক, আৰু নিজৰ যিহেতু মন সেইটো আৰু কেনেকৈ মানে নকৰাকৈ থাকিম, আৰু মানে অশান্তিহে লাগি থাকিব নকৰিলে। সেইকাৰণে আচলতে কৰিলোঁ। এনেকুৱা নহয় যে ভ্লগ কৰি কিনে মই বহুত ডাঙৰ ভ্লগাৰ হ'ব মন, তেনেকুৱা নহয়। জাষ্ট মানে কি হয়, কেতিয়াবা ধৰক কোনোবা জেগাত যাওঁ, বা ধৰক মই বেছিভাগ ফেমিলিৰ লগত এনেকৈ ফুৰিব যাওঁ, তেনেকুৱা হ'লে কি হয়, মানে ফটোজ হওক ভিডিঅ'জ হওক সেইবিলাক মানে এনেকৈ মানে গেলাৰীত থৈ দিলে আপোনাৰ মানে ষ্ট'ৰেজটো ফুল হৈ যায়। ষ্ট'ৰেজ ফুল হ'লে কি হয়, মানে ডিলিট কৰিব লগা হয়, বহুতখিনি মানে ভিডিঅ'জ ফটোজ বহুতখিনি ডিলিট হৈ যায়। গতিকে এনেকৈ যদি ভ্লগৰ জৰিয়তে মানে ভ্লগিং কৰি কিনে সেই মেমৰিজখিনি, সেই স্মৃতিখিনি যদি থৈ দিব পাৰোঁ, তেতিয়া মানে তেনেকুৱা আৰু তেতিয়া মানে ইন ফিউচাৰ চাব পাৰিম যে এনেকৈ মই এনেকুৱা জেগাত গৈছিলোঁ, এনেকুৱা কাম কৰিছিলোঁ। সেইটো মানে সেইটোৰ কাৰণে একচুৱেলি মানে মই ভ্লগটো বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও জনাব, এই ভিডিঅ'টো যেতিয়া মই আপলোড দিম তেতিয়া মানে কমেণ্ট ছেকশ্যনত আপোনালোকেও জনাব কেনেকুৱা ধৰণৰ ভ্লগ চাব বিচাৰে, বা কেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰে। বাকী তেনেকুৱা মানে কি, মানুহৰ মাজত এনেকৈ মোবাইলটো এতিয়া মানে ঘৰত কি মা দেউতা আছে, মই সেইকাৰণে মানে ইয়াতে গাড়ীৰ ভিতৰত ভ্লগ বনাই আছোঁ। মানে কথা মানে মানুহৰ আগত ক'বও লাজ লাগে, বা তেনেকুৱা মানে সেইকাৰণে মানে ইমান দিনে বনোৱাই নাছিলোঁ। সেইকাৰণে আজি ভাবিছোঁ আৰু যি হয় হওক। আৰু এতিয়া আমি শ্বৰ্টলি গৈ আছোঁ মা দেউতাৰ লগত, আমি চাগে শিৱসাগৰ যাম শ্বৰ্টলি। তেতিয়া মানে সেই ঠাইখিনি ক'ত যাম, মন্দিৰ
বা আগতেও কেইদিনমান আগতে গৈ আহিছোঁ আমি শিৱসাগৰৰ পৰা, কিন্তু তেতিয়া মানে এনেকৈ একো ভিডিঅ'জ মানে বা ভ্লগ তেনেকুৱা মানে বনোৱা নাছিলোঁ। এতিয়া বনাম বুলি ভাবিছোঁ, আমি ক'ত ক'ত ফুৰিম, ক'ত যাম, ডেইলি লাইফষ্টাইল বা ধৰক মই এতিয়া ডিগ্ৰী কমপ্লিট হ'ল, কিন্তু এতিয়া মই মাষ্টাৰ্ছ কৰিম, কলেজত ক'ত কেনেকৈ কি হয় চবখিনি আপোনালোকক মানে শ্বেয়াৰ কৰিম আৰু যিখিনি পাৰোঁ, যিমানখিনি পাৰোঁ সেইখিনিয়ে। অলপ আগতে আৰু এটা মানে এনেকৈ ভিডিঅ' শ্বুট কৰিছিলোঁ, কিন্তু সেইটো কি হ'ল, ক্লিপবিলাক মোৰ ডিলিট হৈ গ'ল। সেইকাৰণে মানে তাত কি কি কৈছিলোঁ একজেক্টলি মোৰ মনত নাই। সেইকাৰণে মানে কি হয়, ভ্লগ নবনোৱাৰ কাৰণ মানে কৈছিলোঁ আৰু কি কি কাৰণত ভ্লগ বনোৱা নাই, এইটো ভিডিঅ'টো ক'লোঁ বাৰু মই। বাকী আৰু এটা কথা যে এই যে ট্ৰল দিয়ে যে, একচুৱেলি মানে ভ্লগাৰে হওক বা চববিলাক বস্তুকে ট্ৰল দিয়ে, সেইটো নকওঁ যে অকল ভ্লগাৰকে ট্ৰল দিয়ে বা তেনেকুৱা নহয়। মানে চবখিনি মানুহক মানে ধৰক কিছুমানে ডান্স কৰে বা ভ্লগ বনায় বা ধৰক মেকআপ আৰ্টিষ্ট কিবা কিবি আৰু যেনেকৈ আৰু সিহঁতে চলিছে আৰু। এতিয়া 1 নম্বৰ কথা মই ভ্লগাৰৰ কথা কওঁ যে সিহঁতে এইটো ভাল পায় কামটো, মানে ভ্লগিং কৰিছে সেইটো সিহঁতে মানে মানে সিহঁতে ভাল পায় কাৰণে কৰিছে, গতিকে সেইটো কৰিছে, সিহঁতে তাৰ পৰা 2 এটকা পাইছে, পাই কিনে সিহঁতৰ ফেমিলিটোক মানে চাইছে আৰু। যদি ফেমিলিক হেল্প কৰিছে তেতিয়াহ'লে আপোনাৰ মোৰ একো অধিকাৰ নাই সেই মানুহজনক বা সেই মানুহজনীক ট্ৰল দিয়া বা তেনেকুৱা ধৰণৰ। আৰু ভ্লগাৰ বুলি নহয়, আজিকালি ট্ৰল চবতে দিয়ে, মই জাষ্ট ভ্লগিং কৰি আছোঁ কাৰণে মই ভ্লগাৰৰ কথাটো ক'লোঁ। এনেকুৱা নহয় যে মোক ট্ৰল নিদিব, সেইটোও কোৱা নাই মই, জাষ্ট মানে মই মনৰ কথাখিনি কৈছোঁ যে এনেকুৱা সেনেকুৱা, সেইবিলাক ভয় আছিল আচলতে মোৰ। সেইকাৰণে মই ইমান দিনে মানে এনেকৈ ভাবিছোঁ আৰু বনাম, লগবোৰে বা কি কয়, ফ্ৰেণ্ডছবোৰে কি কয়, ঘৰৰ মানুহ মা দেউতাই বাৰু একো নকয়, মা দেউতাই সদায় ছাপৰ্টে কৰে বা ফেমিলিৰ মানুহখিনি সদায় ছাপৰ্টে কৰে মোক, তেনেকুৱা একো নাই প্ৰব্লেম। জাষ্ট কি বাহিৰৰ মানুহখিনিৰ বেছি প্ৰব্লেম, চাচোন ভ্লগ বনাইছে অমুক তমুক তেনেকৈ ক'ব বাৰু, সেইটো জানো, কিন্তু মই বনাইছোঁ জাষ্ট সেইটো মোৰ মন আছিল, মোৰ মন মানে কি মই বিচাৰোঁ তেনেকৈ ভ্লগিং কৰিব বা এনেকুৱা নহয় ভ্লগিং কৰি মই গোটেই জীৱনটো পাৰ কৰিম তেনেকুৱা নহয়, জাষ্ট কিছুমান গুড মেমৰিজ মানে মই এই মানে ভিডিঅ' কৰি কিনে আৰু তেনেকৈ মানে গুড মেমৰিজবিলাক মানে থৈ দিব বিচাৰোঁ, সাঁচি ৰাখিব বিচাৰোঁ, সেইকাৰণে মই ভ্লগিং কৰিছোঁ। আৰু কি হয়, মোৰ মানে কেমেৰাটো মানে যিহেতু এইটো এণ্ড্ৰইড মোবাইল হয়, গতিকে সিমান এটা কোৱালিটি ভাল নাপাব পাৰে, কিন্তু মই যিমানখিনি পাৰোঁ মই ট্ৰাই কৰিম মোৰ ফালৰ পৰা মানে ভাল কোৱালিটিত দিব বা ধৰক ভালকৈ এডিট কৰি এনেকৈ দিবৰ কাৰণে। গতিকে তথাপিতো আপোনালোকে আৰু মৰম দিব আৰু মোক ছাপোৰ্ট কৰিব, সেইখিনি আশা কৰিলোঁ। বাকী বহুতখিনি কথা ক'লোঁ, ইমানখিনি মানে কেমেৰাৰ আগত মই মানে নিজে আজি মানে বিশ্বাস হোৱা নাই, মোৰ ৰেকৰ্ড আজি এনেকৈ কেমেৰাৰ আগত কোৱা, মানে এনেকৈ মানে ভয় লাগে আৰু ভয় লাগে, কথা নোলায়, কি ক'ম কি নক'ম, কিন্তু আজি বহুতখিনিয়ে ক'লোঁ। বাকী আৰু আগলৈ আপোনালোকেও ক'ব কেনেকুৱা ধৰণৰ কণ্টেণ্ট চাব বিচাৰে বা কেনেকুৱা ধৰণৰ কি চাব বিচাৰে, কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এইখিনিয়ে, বাই বাই।